Sorry. Hello, how are you? আপোনালোকে চাই আছে ইটো সিটো বহুতো 711 আৰু আপোনালোকৰ বন্ধু মই দেৱজিৎ ভৰালী। প্ৰথমতে এটা কথা কওঁ যে মই চেনেলটোৰ নামটো আপোনালোকে জানে ইটো সিটো বহুতো মানে ইয়াত মই বিভিন্ন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। আচলতে বিভিন্ন বুলি নহয় বিশেষত শিক্ষামূলক। কিন্তু কেতিয়াবা যদি কাৰোবাৰ উপকাৰ হয়, যেনেকৈ মোৰ ভিডিঅ'টোক অকণমান হ'লেও আপোনালোকক উপকাৰ কৰিছে, তেনেকৈ যদি কাৰোবাৰ কিবা এটা মোৰ ফালৰ পৰা লাভ হয় বুলি ভাবোঁ, সেই ভিডিঅ'টো মই তাত দি দিম। কোনোবাই যদি মোক কয় যে আপুনি মোক এতিয়া এটা ভিডিঅ' অলপতে মই দি দিছিলোঁ, তেনেকুৱা ভিডিঅ' দিয়াতকৈ মই যদি মোৰ কথা ভাবিলোঁহেঁতেন, তেতিয়া মই টেটৰ ৰিলেটেড যদি মই ভিডিঅ' এটা দিওঁ, তেতিয়া আপোনালোকে চাব মোৰ ভিউজ বেছি আহে, মানে চোৱাৰ মানুহ বেছি হয়। মই সেইটো দিব পাৰিলোঁহেঁতেন, কিন্তু মই ইটো ভিডিঅ' দিলোঁ। কাৰণ কেৱল মাত্ৰ ভিউজ ছাবস্ক্ৰাইবাৰ এইবোৰক লৈ মই ভিডিঅ' কোনোদিন বনোৱা নাই। মই সৰু কিবা এটা দেখিছিলোঁ যে আপোনালোকৰ 1000 মানুহৰ লগত মই কথা পাতিম আৰু মই সকলোৰে লগত কথা পাতি ভাল পাওঁ। বাকী যদি মোৰ পৰা কাৰোবাৰ সহায় হয়, আপোনালোকৰো যদি কেতিয়াবা সহায় হয়, মই যদি কিবা এটা কৰিবলগীয়া থাকে মই কৰিম, সেইটোৱেই। সেইকাৰণে আপোনালোকে বেয়া নাপাব কেতিয়াবা মই ভিডিঅ' দি দিওঁ। কিছুমান ভিডিঅ' দি দিওঁ যে এতিয়া বহুতে মোৰ কিছুমান ভিডিঅ'টো একেবাৰে ভিউজ নাহে, মই জানো 100-150 মান হৈছে। ঠিক আছে, 100-150 মানুহৰ কিবা এটা সহায় হ'লেও হ'ব। সেইটোৱে মোৰ আইডিঅ'লজিয়ে তেনেকুৱা। মই যেন কিবা বহুত মানুহে মোৰ ভিডিঅ' চাবই লাগিব, তেনেকুৱা কণ্টেণ্টেই আনিম, তেনেকুৱা কথা নহয়। মোৰ যদি কাৰোবাৰ মোৰ ভিডিঅ'টোৰ পৰা অকণমানো সহায় হয়, মই সেই ভিডিঅ'টোও দিওঁ। খালি চব নিদিওঁ, বিশেষকৈ মই এডুকেশ্যনেলেই দিওঁ। সেইকাৰণে প্ৰথমতেই কৈছোঁ, যদি কেৱল মাত্ৰ পেটৰ ভিডিঅ' চাবলৈ আপোনালোকৰ মন আছে, তেতিয়াহ'লে আপোনালোকে বেলেগ চেনেলো চাব। মোৰ চেনেলটোতে কেৱল টেটৰ যেই পাব তেনেকৈ মই আপোনালোকক গেৰেণ্টি দিব নোৱাৰিম। কাৰণ মই কৈছোঁৱেই, মই মানুহটো অলপ তেনেকুৱাই আৰু মই ভাল পোৱা কাম কিছুমান মই কৰোঁ। সেইটো এতিয়া বুলি নহয়, মই আগৰ পৰাই কৰোঁ। কোনোবাই যদি কিবা এটা থাকে মই কৰোঁ। এতিয়া মূল কথালৈ আহোঁ। এই কথাটো মই আজি ভিডিঅ'টোত পটককৈ কৈ ল'লোঁ যে মূল কথা হ'ল আটাইতকৈ ইনফৰ্মেশ্যন এটা আছে। ইনফৰ্মেশ্যনটো আজি সেইসকলৰ বাবে যিসকলে ডিষ্টেঞ্চ মোডত তেওঁলোকৰ মাষ্টাৰ্ছ কৰিব বিচাৰে, ডিগ্ৰী কৰিব বিচৰাসকলৰ বাবে এতিয়ালৈকে যিটো ইনফৰ্মেশ্যন আছে সেইটো হৈছে ডিগ্ৰী এতিয়া বৰ্তমান ইগন'ত যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এতিয়া এডমিশ্যন নাই, শেষ হৈছে এডমিশ্যনটো। সেইটো নতুন ছেশ্যনত আকৌ আহিব, মই কৈ দিম। কিন্তু যিসকলে মাষ্টাৰ্ছ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে ইগন'ৰ দুৱাৰ এতিয়া মুকলি আছে আৰু আপোনালোকে সোনকালে যাব পাৰে। 31 জানুৱাৰীৰ ভিতৰত মই যিহেতু যোৰহাটৰ ইগন' চেণ্টাৰৰ লগত কথা পাতিছিলোঁ আৰু সেই হিচাপত আপোনালোকে 31 জানুৱাৰী পৰ্যন্ত আপোনালোকে অ'পেন যি মাষ্টাৰ্ছ কোৰ্ছ কৰিব পাৰিব ডিষ্টেঞ্চ মোডত। ছেটাৰডে ছানডে যি ক্লাছ হ'ব, সেই হিচাপত আপোনালোকে হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টত থকা ইগন' চেণ্টাৰৰ লগত যোগাযোগ কৰক আৰু আপোনালোকে মাষ্টাৰ্ছ কৰিব বিচৰাসকলে সোনকালে আপোনালোকে মাষ্টাৰ্ছ কৰক। আৰু DLED BEdৰ ওপৰতো এটা কথা আছিল যে DLED মোডত বা BEd কেনেকৈ কৰিব পৰা যায়, ডিষ্টেঞ্চ মোডত BEd কৰিব পৰা যায় নেকি? য়েছ, পৰা যায় ইগন'ত। আপোনালোকে খালি প্ৰথম এটা চৰ্ত আছে, এতিয়া চৰ্তবোৰ বেলেগ হৈ থাকে। এতিয়া চৰ্তটো কৈছোঁ আপোনালোকে ৰেগুলাৰ মোডত DLED কমপ্লিট কৰিব লাগিব। আৰু ৰেগুলাৰ মোডত যেতিয়া আপুনি DLED কমপ্লিট কৰে তেতিয়াহ'লে আপুনি BEd কৰিবৰ বাবে ইগন'ত আপুনি এজন ইলিজিবল কেণ্ডিডেট হ'ব। আপোনাৰ সেই অৰ্হতা থাকিব BEd কৰিবৰ বাবে। আপোনাৰ ৰেগুলাৰ মোডত DLED হ'ব লাগিব। কথাটো ভালকৈ মনত ৰাখক, ডিষ্টেঞ্চ মোডত গৈ DLED কৰা প্ৰাৰ্থী হ'লে নহ'ব। তেখেতে ৰেগুলাৰ মোডত যদি DLED কমপ্লিট কৰিছে তেতিয়াহ'লে তেখেতে BEd কৰিবলৈ ইগন'ত সুবিধা পাব। দুটা কথাই ক'লোঁ আপোনালোকক। এটা হ'ল মাষ্টাৰ্ছৰ বাবে 31 জানুৱাৰী পৰ্যন্ত আপোনালোকে হৈ আছে, যাওক, সোনকালে যাওক, সময় নাই। আৰু দ্বিতীয় কথা, যদি BEd কৰিব ভাবিছে তেতিয়া ৰেগুলাৰ যিসকল DLED প্ৰাৰ্থী তেওঁলোকে কৰিব পাৰিব, কিন্তু সেইটো এডমিশ্যন এতিয়া হোৱা নাই। যেতিয়া DLEDৰ ৰেগুলাৰ BEd হয় এডমিশ্যন য'তে হয় ত'তে সেই সময়ছোৱাতে জুন-জুলাই মাহত তেওঁলোকৰ এডমিশ্যন হৈ যায়। ইমানেই ভিডিঅ'টো। আৰু যদি ইনফৰ্মেশ্যন পাওঁ মই জনাই থাকিম।